যাদুই হেয়াৰ বেণ্ড। চমনপুৰ গাঁৱত দিনু নামৰ এজন উদ্যানপাল বাস কৰিছিল। তাৰ ফলৰ বাগান আছিল। দিনুৰ এজনী পুত্ৰী আছিল। তাইৰ নাম ৰাশি আছিল। ৰাশি দেখাত বৰ ধুনীয়া আছিল, কিন্তু তাই দেখাত যিমানে ধুনীয়া আছিল তাইৰ চুলি সিমানে বেয়া আছিল। তাইৰ চুলি শুকান আৰু সৰু আছিল আৰু বহুত চেষ্টা কৰাৰ পিছতো দীঘল হোৱা নাছিল। মা, এয়া তেল লগায়ো একো পৰিৱৰ্তন হোৱা নাই। মোৰ চুলিটো আগৰ দৰে বেয়াই আছে। কি কৰিম মাজনী, তোমাৰ চুলিতটো কোনো তেল কামে নকৰে। কিমান তেল লগাই চালো, মোৰ চুলি দেখি মোৰ সকলো বান্ধৱী হাঁহে। মোৰ বৰ বেয়া লাগে মা। ৰাশিক এনেকুৱা মন মাৰি থকা দেখি দিনুৱে তাইক বুজালে, আৰে তুমিতো বুদ্ধিমান মাজনী হয় মোৰ, এনেকুৱাকৈ মন বেয়া নকৰিবা। চাবা, এদিনা তোমাৰ চুলি সকলোতকৈ ধুনীয়া আৰু দীঘল হ'ব। জানো সেই দিনটো কেতিয়া আহিব দেউতা? বহুত সোনকালে আহিব মাজনী। দিনুৰ বুজোৱাৰ লগে লগে ৰাশি জানো ক'ৰ পৰা সাহস পাই গৈছিল। তাই আনন্দিত হৈ গৈছিল আৰু তাৰপিছত তাইৰ চুলিৰ কথা কোনোবাও যদি কিবা কয় তাইৰ বেয়া লগা নাছিল। ঐ ৰাশি, তোমাৰ মূৰত এয়া চুলি নে কাউৰীৰ বাহ হয়? কিমান বেয়া লাগে দেখাত। ইয়াতকে ভালতো এয়া হ'ব কি তুমি চুলিবোৰ কাটি লোৱা আৰু টপলা হৈ যোৱা। টিনা, ইমান অহংকাৰ নকৰিবা। চাই ল'বা, এদিনা মোৰ চুলি তোমাতকেও ধুনীয়া আৰু দীঘল হ'ব। কিন্তু কেতিয়া? অহা জনমত। এনেকুৱাকৈ কেইদিনমান গুচি গ'ল আৰু এদিনাখন ৰাশি নিজৰ ফলৰ বাগানত গভীৰ চিন্তাত বহি আছিল কি তেতিয়াই দিনু তালে আহিল। আৰে, কি চিন্তা কৰি আছা ৰাশি মাজনী? দেউতা, কালি সকলো ছোৱালী মেলা চাবলৈ যাব, কিন্তু মই যাব নোৱাৰো। কিয়? তুমি কিয় যাব নোৱাৰা? তোমাক মেলা দেখাবলৈ মই লৈ যাম। নহয় দেউতা, মই নাযাওঁ। মোৰ চুলিবোৰতো চোৱা, মানুহ হাঁহে এয়া দেখি। মাজনী, আকৌ তুমি সাহস হেৰুৱাই আছা। সাহস ৰাখা আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। ভগৱান এয়া চিন্তাও দূৰ কৰি দিব। কালি মেলাত নিশ্চয় যাবা, বুজিলা? এনেকুৱাকৈ দেউতাই বুজোৱাৰ পিছত ৰাশি মেলা চাবলৈ গুচি গ'ল আৰু তাৰপিছত মেলাত তাই এজনী বুঢ়ীক লগ পালে। তেওঁ হেয়াৰবেণ্ড বিক্ৰী কৰি আছিল। মাজনী, মোৰ পৰা এডাল হেয়াৰবেণ্ড লৈ লোৱা। চোৱা, মোৰ ওচৰত বহুত ধুনীয়া ধুনীয়া হেয়াৰবেণ্ড আছে, কিন্তু মোৰ চুলিটো ধুনীয়া নহয় আইতা। এনেকুৱা চুলিত মই হেয়াৰবেণ্ড লগাই কি কৰিম? এনেকুৱা নক'বা মাজনী। মোৰ হেয়াৰবেণ্ড যদি লগোৱা তেনেহ'লে তোমাৰ চুলি বৰ ধুনীয়া হৈ যাব। এয়া তোমাৰ আইতাৰ বিশ্বাস হয়। মাজনী, যেতিয়া আইতা ইমান বিশ্বাসৰ লগত কৈ আছে তেনেহ'লে এডাল হেয়াৰবেণ্ড কিনি লোৱা। ঠিক আছে দেউতা। এয়া কৈ ৰাশি সেই বুঢ়ীৰ পৰা এডাল হেয়াৰবেণ্ড কিনি ল'লে আৰু ঘৰত আহি আইনাৰ সন্মুখত থিয় হৈ সেই হেয়াৰবেণ্ডটোক নিজৰ চুলিত লগালে। তো আচৰিত হৈ গ'ল। সেই হেয়াৰবেণ্ডডাল লগোৱাৰ লগে লগে তাইৰ চুলি দীঘল আৰু ৰেচমৰ দৰে মোলায়ম হৈ কঁকাললৈকে আহি গ'ল। এয়া দেখি ৰাশি আচৰিত হৈ গ'ল আৰু বৰ আনন্দিতও হৈ গ'ল। মা, দেউতা, সোনকালে আহা। চোৱা কেনেকুৱা চমৎকাৰ হৈ গ'ল। মোৰ চুলি সঁচাকৈয়ে বৰ ধুনীয়া আৰু দীঘল হৈ গৈছে। ৰাশিৰ মাত শুনি তাইৰ দেউতা আৰু মা তালে আহি গ'ল আৰু যেতিয়াই তেওঁলোকৰ দৃষ্টি ৰাশিৰ ধুনীয়া চুলিৰ ওপৰত পৰিল তেওঁ বৰ আনন্দিত হৈ গ'ল। আৰে, সঁচাকৈয়ে চুলিবোৰতো বৰ ধুনীয়া হৈ গৈছে। মোৰ মাজনীকতো একদম ৰাজকুমাৰী যেন লাগি আছে। সঁচা মা, সঁচা মাজনী। কিন্তু চমৎকাৰ হ'ল কেনেকুৱাকৈ? এয়া চব এই হেয়াৰবেণ্ডৰ চমৎকাৰ হয় মা। যেতিয়াই মই এই হেয়াৰবেণ্ডটোক লগালো মোৰ চুলি নিজে নিজে দীঘল আৰু মোলায়ম হৈ গৈছে। মইতো সদায় কৈছিলো, সাহস ৰাখা, এদিনা তোমাৰ চুলি সকলোতকৈ ধুনীয়া হ'ব। চোৱা, হৈ গ'ল না? হয় দেউতা, এয়া চব সেই আইতাৰ কৃপাৰ বাবে হৈছে, যোনে আমাক এয়া হেয়াৰবেণ্ড দিছিল। সেইদিনাৰ পৰা ৰাশিৰ ধুনীয়া মুখৰ দৰে তাইৰ চুলিও বৰ ধুনীয়া হৈ গ'ল। তাই য'তে যায় মানুহ তাইৰ চুলিৰ প্ৰশংসা কৰে। ৰাশি, তোমাৰ চুলিটো বৰ ধুনীয়া। যদি মোৰ চুলিও তোমাৰ নিচিনা ধুনীয়া হ'ল হয়। বহুত দামী তেল ব্যৱহাৰ কৰা চাগে। কি তেল ব্যৱহাৰ কৰা? মই কোনো তেল ব্যৱহাৰ নকৰোঁ। মোৰ চুলিটো নেচাৰেলি এনেকুৱা ধুনীয়া। যদি নেচাৰেলি ইমান ধুনীয়া হয় তেনেহ'লেতো তুমি বৰ লাকি হয়। আমাতকেও বহুত বেছি লাকি হয় ৰাশি। আৰে বিনিতা, মন দুখ নকৰিবা। এয়া চব মোৰ যাদুই হেয়াৰবেণ্ডৰ চমৎকাৰ হয়,
যদি তুমি মোৰ হেয়াৰ বেণ্ড লগাই লোৱা তো তোমাৰ চুলিও ইমান ধুনীয়া হৈ যাব। চাওচোন তোমাৰ যাদুই হেয়াৰ বেণ্ড। আশা আৰু বিনিতাই কোৱাৰ লগে লগে ৰাশিয়ে নিজৰ হেয়াৰ বেণ্ড দি দিলে। তাৰপিছত সিহঁত দুজনী সেই হেয়াৰ বেণ্ডটোক নিজৰ চুলিত লগালে। তেওঁলোকৰ চুলিও চাওঁতে চাওঁতে দীঘল আৰু ৰেচমৰ দৰে হৈ গ'ল। এয়া দেখি সিহঁত দুজন আনন্দত জাপ মাৰি উঠিল। আৰে বাহ, এয়াতো চমৎকাৰ হৈ গ'ল। আমাৰ চুলিও ধুনীয়া হৈ গ'ল। দীঘল আৰু ৰেচমৰ দৰে নৰম চুলি। সঁচাকৈ মজা আহি গ'ল। এতিয়াতো হেপ্পী না তোমালোক দুজন? হয়, বহুত হেপ্পী। ধন্যবাদ ৰাশি। ধন্যবাদ মোৰ নহয় আশা, মোৰ যাদুই হেয়াৰ বেণ্ডক কৰা। ঠিক আছে ৰাশি, ধন্যবাদ হেয়াৰ বেণ্ড। এনেকুৱাকৈ ৰাশি নিজৰ যাদুই হেয়াৰ বেণ্ডৰ দ্বাৰা বহুত ছোৱালী আৰু মাইকী মানুহৰ চুলি ধুনীয়া বনাবলৈ সহায় কৰিলে। তাৰপিছত এদিনাখন তাই সেই বুঢ়ীজনীক লগ পালে, যোনে তাইক হেয়াৰ বেণ্ড বিক্ৰী কৰিছিল। আইজনী, ভালে হ'ল তোমাক লগ পালো। মই কিমান দিনৰ পৰা তোমাক বিচাৰি আছিলো। কিন্তু কিয় আইতা? কাৰণ ভুলত মই তোমাক মোৰ যাদুই হেয়াৰ বেণ্ডটো বিক্ৰী কৰি দিছিলো। আৰু মোৰ এই ভুলৰ বাবে মই বহুত ডাঙৰ শাস্তি পালো। এনেকুৱা কি শাস্তি পালে আইতা? ৰাশি সোধাৰ পিছত বুঢ়ীজনী মূৰৰ পৰা কাপোৰ গুচাই ক'লে, এয়া চোৱা, মোৰ সকলো চুলি নাইকিয়া হৈ গৈছে। মই টপলা হৈ গ'লো। মানুহ ঠাট্টা কৰে। আপোনাৰ কি হেয়াৰ বেণ্ডডাল লাগে আইতা? হয়, কাৰণ সেয়া লগোৱাৰ পিছত মোৰ মূৰত চুলি আকৌ আহি যাব। ঠিক আছে আইতা, মই এয়া আপোনাক উভতাই দি আছো। এয়া কোৱাৰ লগে লগে ৰাশি যেতিয়া হেয়াৰ বেণ্ডটো নিজৰ চুলিৰ পৰা ওলালে, বুঢ়ী তাইক ৰখাই দিলে। ৰ'বা মাজনী, এইটোক মোক দিয়াৰ আগত মোৰ এটা কথা শুনা। কওক আইতা, কি ক'ব বিচাৰে? মাজনী, যদি তুমি এইটোক মোক দি দিয়া তেনেহ'লে মোৰ মূৰততো চুলি আহি যাব, কিন্তু তোমাৰ মূৰৰ চুলি নাইকিয়া হৈ যাব। তুমি মোৰ দৰে টপলা হৈ যাবা। সেইবাবে ভাবি লোৱা। ইয়াত ভাবাৰ কি আছে আইতা? আপোনাৰ মূৰত চুলি আহি যাব, সেয়াই মোৰ আনন্দ। মই ইমান স্বাৰ্থপৰ নহয় কি আপোনাৰ দয়াক মই পাহৰি যাম। ৰাশিৰ এয়া কথা শুনি বুঢ়ী আনন্দিত হৈ গ'ল আৰু তাৰপিছত চাওঁতে চাওঁতে তেওঁ এজনী পৰী হৈ গ'ল। এয়া দেখি ৰাশি আচৰিত হৈ গ'ল। আপুনি কোন হয়? মই পৰীৰ ৰাণী হয়। মই তোমাৰ দুখ দেখিব পৰা নাছিলো, সেইবাবে মই তোমাক যাদুই হেয়াৰ বেণ্ড দিছিলো। আপুনি কি এতিয়া এয়া উভতাই লৈ যাব? মই কি টপলা হৈ যাম? ৰাশিৰ কথা শুনি পৰী হাঁহি হাঁহি ক'লে, আৰে নহয় নহয় ৰাশি, মইতো বাছ তোমাক পৰীক্ষা কৰি আছিলো। তুমি বৰ ভাল ছোৱালী হয় আৰু মই ভাল ছোৱালী বৰ ভাল পাওঁ। তো কি আপুনি এয়া হেয়াৰ বেণ্ড মোৰ পৰা উভতাই নলয়? নহয়, নলওঁ। এতিয়া সেয়া তুমি তোমাৰ ওচৰতেই ৰাখা। সকলো চুলি ধুনীয়া কৰিব পাৰিবা, মানুহৰ সহায় কৰা। এনেকুৱাকৈ পৰী নিজৰ দেশলৈ উভতি গ'ল।